ভিডিও আৰম্ভণিতে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ৰাজটকি জিনেছ বিজ নামৰ আমাৰ এই ইউটিউব চেনেলটিলৈ। আৰু আজি জনাবলৈ লৈছোঁ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ফোন মেনুফেকচাৰ হোৱা কোম্পানীটোৰ বিষয়ে, যি কোম্পানী বৰ্তমান সময়ত প্ৰতিষ্ঠিত হৈ গৈছে, ফোন মেনুফেকচাৰ হোৱা আৰম্ভ হৈ গৈছে ভাৰতবৰ্ষত, আৰু সমূহ ভাৰতবাসীৰ বাবে এই মুহূৰ্তত সুখবৰ বুলি ক'ব পাৰি। আমি জনাম এই কোম্পানীৰ বিষয়ে আপোনাক সবিশেষ আজিৰ এই ভিডিঅ'ত। আপুনি যদি এজন ষ্টুডেণ্ট হয় তেনেহ'লেও আপোনাৰ বাবে হ'ব পাৰে এই ভিডিঅ' গুৰুত্বপূৰ্ণ, গতিকে নিশ্চয়কৈ এই ভিডিঅ'ৰ সম্পূৰ্ণ শেষলৈ চাওক আৰু কিছু কথা নিশ্চয় জানিবলৈ সক্ষম হ'ব। এইখিনিতে জনাইছোঁ, এতিয়াও যদি আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয়কৈ কৰক, আৰু সকলো ধৰণৰ ট্ৰেণ্ডিং নিউজ, টেকনিকেল নিউজৰ বাবে ছাবস্ক্ৰাইব কৰাৰ ঠিক পিছতে কাষতে থকা ঘণ্টাৰ আইকনটো যাতে প্ৰেছ কৰিবলৈ আপুনি একেবাৰে নাপাহৰে। এতিয়া আমি পোনে পোনে যাম আমাৰ মূল বিষয়লৈ। জনাবলৈ লৈছোঁ আপোনাক যে ভাৰতবৰ্ষৰে উত্তৰ প্ৰদেশৰ নয়দাৰ ছেক্টৰ 18ত আৰম্ভ হৈ গৈছে ছেমছাঙৰ এটা বৃহৎ প্লেন। ছেমছাং এটা কোম্পানী ছাউথ কোৰিয়াৰ, গতিকে ছাউথ কোৰিয়াৰ প্ৰেছিডেণ্ট মুন জে ইন আহি 9 জুলাইত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইয়াৰ শুভ উদ্বোধন ইতিমধ্যে কৰি থৈ গৈছে, আৰু যোৱা 9 জুলাইৰ পৰা ফোন মেনুফেকচাৰ হোৱা ইতিমধ্যে আৰম্ভ হৈ গৈছে। ছেমছাঙৰ এই প্লেন উত্তৰ প্ৰদেশৰ নয়দাৰ ছেক্টৰ 18ত যে আছিলে, এই আৰম্ভণি হৈছিলে আচলতে 1995ৰ পৰা 1996ৰ ভিতৰত, আৰু সেইখিনি সময়ৰ পৰা এই প্লেন তাত আছিলে। কিন্তু এই প্লেন বৰ্তমান সময়ত এক্সপেনশ্যন কৰা হৈছে, 35 একৰ মাটি তাত সংযোগ কৰা হৈছে। লগতে ছেমছাঙৰ তৰফৰ পৰা 2016-17ৰ ভিতৰত কোৱা হৈছিলে যে 4,915 কৰোৰ টকা ইনভেষ্ট কৰিব এই কোম্পানীত, এই প্লেণ্টত, আৰু এইখিনি কৰা হৈছে। আৰু ইয়াৰ পিছত বৰ্তমান সময়ত কোৱা হৈছে যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ফোন মেনুফেকচাৰ কৰা কোম্পানীটো বৰ্তমান সময়ত ভাৰতবৰ্ষৰ নয়দাৰ ছেক্টৰ 18ত ইতিমধ্যে আৰম্ভ হৈ গৈছে। 4,915 কৰোৰ টকা ইনভেষ্ট কৰাৰ পিছত 67 মিলিয়ন ফোন আগতে তৈয়াৰ হৈ আছিলে ভাৰতবৰ্ষত, কিন্তু এতিয়া এই ফোন তৈয়াৰ হোৱাৰ সংখ্যা বৃদ্ধি পাব 120 মিলিয়নলৈ। গতিকে ক'ব পাৰি নিশ্চয়কৈ বহুত বেছিয়ে ভাল খবৰ ভাৰতবাসীৰ বাবে, কিয়নো চাকৰি ইয়াত বহুত ওলাব বুলি ধাৰণা কৰা হৈছে। 70,000 মানুহ বৰ্তমান সময়লৈ কৰ্মৰত হৈ আছে, আৰু এতিয়া ধাৰণা কৰা হৈছে যে প্ৰায় 1 লাখলৈ বৃদ্ধি পাব এই সংখ্যা। গতিকে ক'ব পাৰি নিশ্চয়কৈ ভাৰতবাসীৰ বাবে এটা ভাল খবৰ। এইখিনি সময়ত জনাব বিচাৰিছোঁ যে মেক ইন ইণ্ডিয়াৰ বাবে আচলতে এই সকলোবোৰ সম্ভৱ হৈছে। যিখিনি সময়ত বিৰোধী দলৰ প্ৰাৰ্থীয়ে, বিৰোধী দলৰ ৰাহুল গান্ধী ইত্যাদি সকলোৱে মেক ইন ইণ্ডিয়াক হাঁহিছিল, সেইখিনি সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাইছে মেক ইন ইণ্ডিয়াৰ সফলতাৰ কাহিনী। এইখিনি সময়ত মেক ইন ইণ্ডিয়াৰ বাবে আচলতে এই সকলোবোৰ সম্ভৱ হ'বলৈ গৈ আছে। লগতে আপোনাক এয়াও জনাওঁ যে বৰ্তমান সময়ত যি ফোন মেনুফেকচাৰ হ'ব তাৰ 30% যাব অন্য দেশলৈ, ৱেষ্ট এছিয়া অথবা ইউৰোপ এনেধৰণৰ দেশলৈ 30% ফোন বিক্ৰীৰ বাবে যাব ছেমছাঙৰ তৰফৰ পৰা, এই কথা কোৱা হৈছে। লগতে আপোনাক এয়াও জনাওঁ, এই ফোনবোৰত কিন্তু লিখা থাকিব মেক ইন ইণ্ডিয়া, অৰ্থাৎ এতিয়া মেক ইন ইণ্ডিয়াৰ ফোন বাহিৰতো বিক্ৰী হ'ব। নিশ্চয়কৈ ক'ব পাৰি ভাৰতবাসীৰ বাবে সুখবৰ, ডেভেলপমেণ্ট নিশ্চয়কৈ আহিব, চাকৰিও নিশ্চয়কৈ বহুত বেছিয়েই ইয়াত জেনেৰেট হ'ব। ঠিক এনেদৰে আৰম্ভ হৈছে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ফাইনেন্সিয়েল গ্ৰ'থ বৰ্তমান সময়ত বৃদ্ধি পাইছে, আৰু ক'ব পাৰি নিশ্চয়কৈ এই কথা যে ভাৰতবাসীৰ বাবে এই মুহূৰ্তত এই ছেমছাঙৰ বৃহৎ প্লেন এটা সুখবৰ ৰূপে পৰিগণিত হৈছে। আপুনি কেনেকুৱা পালে আমাৰ এই ইনফৰমেশ্যন নিশ্চয়কৈ আপুনি জনাব পাৰে। আপোনাৰ যদি এই ভিডিঅ' ভাল লাগিছে, যদি সামান্য হ'লেও আপোনাৰ উপকাৰ হোৱা বুলি ভাবিছে তেনেহ'লে লাইক কৰিব পাৰে। আপুনি নিশ্চয়কৈ কমেণ্ট কৰিব পাৰে, আপোনাৰ মতামত জনাই যে কেনেকুৱা হ'ব আচলতে ছেমছাঙৰ ফোন আপুনি কেনেকুৱা পায় সেই বিষয়েও জনাব পাৰে। লগতে মেক ইন ইণ্ডিয়াৰ কথা আপুনি নিশ্চয়কৈ এই কমেণ্টত লিখিব পাৰে। আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ নমস্কাৰ।